हेलो एवरीवन एबार आमी पूजार সময়ত গৈছিলো গুৱাহাটীলৈ গুৱাহাটী আমি চিৰিয়াখানা কলাক্ষেত্ৰ আৰু কামাখ্যা মন্দিৰ লগতে আমি বহুত জায়গা ফুৰিলো সো হেখিনি ভিডিও আপোনালোকৰ লগত এতিয়া শেয়াৰ কৰিম বুলি ভাবিছো আগতে শেয়াৰ কৰিব নোৱাৰিলো কিয়নো তাৰ পৰা আহি বহুত বেমাৰত পৰিলো আৰু ভাবিছো এতিয়া ভিডিওটো শেয়াৰ কৰি দিও গতিকে ভিডিওটো আপোনালোকে চাই থাকিব ডাইৰেক্ট চিৰিয়াখানাৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰি দিছো আৰু এতিয়া টিকেটৰ বাবে আমি ইয়াত ৰখি আছো ইমান ভিৰ চাওকচোন টিকেট পাম নেবা মাজি ঠিকে নাই फाइनली टिकेट पाई एंट्री करी दिलो और आहिके यात देखिलो एटा कासर पानी देखिलो अवश्य आपनालोके देखि नापाबो और हो जे कलगछपा देखिसिले तार आसिले बांदर और हियतर शियरটো শুনিবছন পিছত হলে মই বলক তেতিয়া হলে আৰু ভিতৰলৈ ঘুমাই গৈ থাকো কি দেখো কি নেদেখো নাজানো যি দেখো আপোনালোকক তাকে দেখুৱাবলৈ চেষ্টা কৰি যাম ফাগুন ৰিনি ৰিনি বাজিছে প্ৰেমৰ সিফুন তুমি ভাৱনাত ৰঙীন ফাগুন তোমাতে মোৰ হেঁপাহৰ ভিহু জালি উজাগৰি বাসনাৰে গামৰি কচতে অমলা তুমি পুতলা তুমি ৰঙালীৰ নাচোন ব্লগাৰ গৈ আছো মই দিয়া আৰু এইফালে আছে বান্দৰ আৰু আপোনালোকে বান্দৰৰ মাতটো শুনিবচোন ইমান ডাঙৰ কৈছে কান কলা কৰি দিলে মানে এইফালে হেৰি দিছে এতিয়া চিঞৰিছে দেখিলো মানুহ আছে আৰু ইয়াত আছে বন কাছ ৰিনি ৰিনি বাজিছে প্ৰেমৰ সিফুন তুমি ভাৱনাত ৰঙীন ফাগুন ৰিনি ৰিনি বাজিছে প্ৰেমৰ সিফুন তুমি ভাৱনাত ৰঙীন ফাগুন তোমাতে মোৰ হেঁপাহৰ ভিহু জালি উজাগৰি বাসনাৰে গামৰি কচতে অমলা তুমি পুতলা তুমি ৰঙালীৰ নাচোন সপোনৰে আলহী তোমাকে আদৰি ৰূপহী যেন সাজোন কাচোন ৰিনি ৰিনি বাজিছে প্ৰেমৰ সিফুন তুমি ভাৱনাত ৰঙীন ফাগুন আৰু
এতিয়া আহিছোঁ বন মেকুৰী চাবৰ কাৰণে। রিনি রিনি বাজি সে প্রেম সিফুম তুমি তুমি ভাবনাত রঙিন মানুহ উঠাব দৰকাৰ নাই। যিটো কাম লাগিছে সেইটো উঠাম। अभी मजा आएगा ना भिड़ो। মই পিছত ভইচ অভাৰ কৰিম। ভইচ অভাৰ কৰি দিম পিছত। এতিয়া আমি ইয়াত আহিছিলোঁ ময়ূৰ পক্ষী চাবৰ বাবে, কিন্তু ইয়াত 3জন মানুহক 10 মিনিটৰ বাবে সময় দিছে। আমাৰ বহুত দেৰি হৈ যাব, সেইবাবে আমি ইয়াৰ পৰা আকৌ গুচি গ'লোঁ। গৈ এতিয়া আমি বেলেগ কিবা কিবি আন চামগৈ আৰু। সেইটো দেখিলে নে? রিনি রিনি বাজি সে প্রেম সিফুম তুমি তুমি ভাবনাত রঙিন ফাগুন রিনি রিনি বাজি সে প্রেম সিফুম তুমি তুমি ভাবনাত রঙিন ফাগুন তোমাতে মোর হেঁপাহৰ ভেহুজালি বাকিটা যে দেখিছে সিহঁতৰ সেই ভিতৰলৈ যে এইটো সোমাই গৈছে। সিহঁতক ইয়াত এগালমান পোৱালি দি থৈছিলে আৰু পোৱালিখিনি ইমান মৰম লাগিছিলে দেখিবলৈ। তুমি ৰঙালীৰ নাচোন সপোনৰে আলহী তোমাকে আদৰি ৰূপহী যেন সাজোন কাচোন ৰিনি ৰিনি বাজিছে প্ৰেমৰ চিফুং তুমি তুমি ভাৱনাত ৰঙিন ফাগুন দুচকুত ভাহে তোমাৰে ছবি তুমি মোৰ সপোন আৰু এইফালে দেখিছেনে এয়া দুটা একদম বহুত ডাঙৰ মানে জলহস্তী। ইমান ডাঙৰ জলহস্তী দেখি মানে একদম কিবা লাগি গৈছিলে, মুঠতে ঘিণ লাগি গৈছিলে একদম। মানে ইমান লেতেৰা পানীখিনিত আছে নহয়, দেখি ইমান ঘিণ লাগিছিলে যি। আৰু এইফালে হৈছে এয়া সিংহ। ইমান ধুনীয়াকৈ মানে সিহঁতি টোপনি মাৰি আছিলে, কি ক'ম আৰু। পুৰা দুইটা একদম শুই আছে, দেখি ভালে লাগিছিলে। আৰু এইপিনে মস্ত প্ৰকাণ্ড মানে একদম 3টা গড় আছিলে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি আজি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছোঁ। চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব কিন্তু দেই। রিনি রিনি বাজিছে প্রেমৰ চিফুং
ৰঙীন ফাগুন ৰিণি ৰিণি বাজিছে প্ৰেমৰ চিফুন